নমস্কাৰ বন্ধুসকল, আজি আমি দাকিনী পাহাৰত থকা ভীমাশংকৰ মন্দিৰলৈ আমাৰ সপৰিয়ালে ফুৰিব আহিছোঁ। বহুতেই ভাল লাগিছে ঠাইখিনি। বলকচোন দেখুৱাও আপোনালোককো। আপোনালোকেও ইয়ালৈ আহিব বিচাৰে যদি তেনেহ'লে গড়চুক চাৰিআলিৰ পৰা পামহি ৰাস্তাটোৰে 2 কিলোমিটাৰমান ভিতৰলৈ সোমাই আহিলে মন্দিৰটো পাব। আৰু প্ৰায় মন্দিৰৰ পৰা আধা কিলোমিটাৰমান দূৰত গাড়ী থৈ আহিব লাগে। দুখন পাহাৰৰ মাজেৰে গৈ আছোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ। বহুতেই ধুনীয়া ঠাইখিনি। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। বন্ধুসকল, এই যে পোকটোৰ মাতটো শুনি আছে, এই পোকটোৰ নামটো জানেনে বাৰু? যদি জানে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এনেকুৱা ধৰণৰ নিজান পৰিৱেশত এই মাতটো শুনি বহুতেই ভাল লাগে। এতিয়া আমি আহি মন্দিৰৰ মুখ্য গেটখন পালোঁ। খুবেই ধুনীয়া মুখ্য গেটখন, আপোনালোককো দেখুৱাওঁ। এয়া নিজৰাৰ পানীৰে সকলোৱে ভৰি ধুই পাৰ হৈ গৈ আছে। মই ভৰিখন ধুই লওঁ। এই পানীখিনিত দেখোন কিবা সৰু সৰু মাছো আছে। এই মন্দিৰটোৰ বিশেষত্ব হ'ল পাহাৰৰ পৰা নামি অহা নিজৰাৰ পানীয়ে শিৱলিংগটোত জ্বলা অভিষেক কৰি থৈ যায়। এই মন্দিৰটোত শাওণ মাহত বহুত ভক্তৰ সমাগম ঘটে। আপোনালোকেও যদি অহা নাই এবাৰ ইয়ালৈ আহিবচোন। মোৰ বিশ্বাস আপোনালোকেও মনত সুখ আৰু শান্তি অনুভূতি লাভ কৰিব। আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। আজিৰ এই দিনটো সুন্দৰ স্মৃতিবোৰ ধৰি ৰাখিবৰ কাৰণে আমি আটাইকেইজনে কেইকপিমান ফটো উঠিলোঁ।